নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ আজি জলকীয়া পুলি ৰুব ওলাইছোঁ, গতিকে কেনেকৈ ৰুম, কি পুলি ৰুম সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক, এইবিলাক হৈছে জলকীয়া পুলি আৰু এইবিলাক হৈছে বাঁহৰ খাটি। এই বাঁহৰ খাটিবিলাক আমি কি কৰিম সেই বিষয়ে জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। যোৱা একমাহ আগত আমি ৰয়েল বুলেট জলকীয়াৰ বীজ ঘৰতে পচাইছিলোঁ, এতিয়া ৰুব পৰা হ'ল। পুলিডাল অলপ ওখ হোৱাৰ কাৰণে এনেকৈ আমি খুটি পুতি বান্ধি দিব লগা হৈছে, কাৰণ এইকেইদিন বহুত টান ৰ'দ দিছে যে, সেইটো কাৰণে গছজোপা হালি যায়। মালচিং পেপাৰত পৰিলে পাতবোৰ শুকাই যায়, একেবাৰে গছজোপা মৰি যোৱা নিচিনা হয়। সেইটো কাৰণে আমি নিজা আইডিয়া কৰি এনেকৈ যাতে গছজোপা থিয় হৈ থাকে আৰু জীয়াইও ৰাখিব পাৰোঁ, সেইটো ভাবি আমি এডাল সৰু বাঁহৰ খাটি আৰু এডাল সূতাই দি এনেকৈ বান্ধি দিছোঁ। প্ৰতি বছৰে আমি দুয়োটা ছিজনতে জলকীয়া লগাওঁ, যদিও এইটো জাতৰ জলকীয়া লগাই পোৱা নাছিলোঁ। এইবাৰে প্ৰথম লগাইছোঁ, নাজানো বাৰু কেনেকুৱা হয়। এইবাৰ আমি মাত্ৰ আধা বিঘা মাটিতে জলকীয়া লগাইছোঁ। যোৱা কেইদিনমান আগতে অলপ ৰুইছোঁ আৰু আজি 400ডাল পুলি আনিছোঁ। গোটেইখিনি পুলিও ৰুম আৰু খুটি পুটি একেলগে বান্ধি দিও শেষ কৰিম। চাওক, এইবিলাক আগতে ৰোৱা পুলি, ধুনীয়া হৈছে। ভিডিঅ'টো শেষ কৰাৰ আগতে পুনৰবাৰ কৈছোঁ, যদি চাই ভাল লাগে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব। আৰু জলকীয়াবোৰ ভাল হ'লে পিছৰ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। ধন্যবাদ।